দিব ওলাইছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত কৰোনাৰ কালৰোগ বুধবাৰৰ দিনটোতে মৃত্যু খবৰ দিছে 55 জনকৈ ৰোগী নতুনকৈ আক্ৰান্ত হৈছে 4826 জনকৈ নতুনকৈ লোক হঠাৎ জনাইছো ব্ৰেকিং নিউজ ৰাজ্যত ভয়ংকৰ গতিত বাঢ়িছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা কেৱল বুধবাৰৰ দিনটোতে নতুনকৈ কৰোনা আক্ৰান্ত হৈছে 4826 জনকৈ লোকৰ আজিৰ দিনটোতে কৰোনা আক্ৰান্ত হৈ মৃত্যু খবৰ দিছে 55 গৰাকীকৈ ৰোগীয়ে ব্ৰেকিং নিউজ মুহূৰ্তত জনাইছো ৰাজ্যত বুধবাৰে সৰ্বমুঠ 52074 জন লোকৰ নমুনা সংগ্ৰহ কৰা হৈছিল কেৱল গুৱাহাটী মহানগৰীতে কৰোনা আক্ৰান্ত হৈছে 1383 জনকৈ লোক এই তথ্য টুইটাৰ যোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তত জনাইছো যে এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটীত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে কেইবাটা ৱাৰ্ডত সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিছে কি সেৱা উপলব্ধ হ'ব এইকেইটা ৱাৰ্ডত মাছ মাংস খাবলৈ পাৰিবনে এইকেইটা ৱাৰ্ডত কি জনাইছে গুৱাহাটী প্ৰশাসনে ব্ৰেকিং নিউজ হেওতে কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ তিনিটাকৈ ৱাৰ্ডক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে পিছে কণ্টেইনমেণ্ট জোনত কি সেৱা উপলব্ধ হ'ব এই সন্দৰ্ভত বুধবাৰে সংবাদমেল সম্বোধন কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জনাইছে যে এইসমূহ উপলব্ধ হ'ব কণ্টেইনমেণ্ট জোনত এক নম্বৰতে জনাইছে যে কণ্টেইনমেণ্ট জোন ৱাৰ্ডত পুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে গাখীৰ পাচলি ফল মূল বিক্ৰী কৰিব পাৰিব দুই নম্বৰতে জনাইছো যে সকলোৱে মাস্ক পিন্ধিব লাগিব 5 জনতকৈ বেছি লোক একেলগতে বহিব নোৱাৰিব বা ক'তো যাব নোৱাৰিব 3 নম্বৰতে জনাইছে যে মোবাইলৰ বানেৰে মাছ মাংস বিক্ৰী কৰিব কণ্টেইনমেণ্ট ৱাৰ্ডত খুবেই গুৰুত্বপূৰ্ণ খবৰ ফাৰ্মেচীসমূহ খোলা থাকিব হাস্পাতাললৈ যাব পাৰিব লগতে পেট্ৰল পাম্প গেছ এজেঞ্চি খুলিব পাৰিব বুলি জনাইছে নিৰ্দেশনাটোত হঠাৎ দিব ওলাইছো আৰু এটা বিগ ব্ৰেকিং নিউজ দৈনিক 10,000 আক্ৰান্ত হ'লে দিল্লীৰ দৰে পৰিৱেশ হ'ব অসমত এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ য'ত ভয়ংকৰভাৱে বৃদ্ধি পাব লৈছে কৰোনা ভাইৰাছ ৰাজ্যত বেডৰ সংখ্যা কমিছিল কিন্তু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত এটা কোভিড চেণ্টাৰ আৰম্ভ কৰা হৈছে লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ ছুপাৰ স্পেচিয়েলিটি ৱাৰ্ডকো কোভিডৰ বাবে মুকলি কৰা হৈছে অক্সিজেন আৰু ICU বেডৰ এটা লিমিট আছে কালি প্ৰাইভেট নাৰ্ছিং হোমক কোভিডৰ বাবে আৰু বেড মুকলি কৰাৰ আহ্বান জনাইছো ব্ৰেকিং নিউজ কিন্তু দৈনিক 10,000 আক্ৰান্ত হ'লে দিল্লীৰ দৰে পৰিৱেশ হ'ব অসমত দিল্লীৰ দৰে অসমতো হাস্পাতালৰ বেডৰ সংখ্যা নাটনি হ'ব অক্সিজেনৰ নাটনি হ'ব আজি এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত 18 পৰা 44 বছৰৰ সাংবাদিকক প্ৰতীকী ৰূপে দিয়া হৈছে ভেকচিন পুৱা 9:30 বজাৰ পৰা আৰম্ভ হৈছে এই ভেকচিনেশ্যন কেম্প অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে 100 জন সাংবাদিকে আৰম্ভিক পৰ্যায়ত দিয়া হৈছে এই ভেকচিনেশ্যন কেম্প মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় কোভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনত আজি এটা অন্যতম গুৰুত্বপূৰ্ণ দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 1 মেৰ পৰা 18 পৰা 44 বছৰ বয়সৰ লোকক ভেকচিনৰ কথা ঘোষণা কৰিছিল তাতে জনাইছে আমি ভেকচিন অৰ্ডাৰ কৰিছিলো তাৰ পৰিপ্ৰেক্ষিতত ভাৰত প্ৰায়টকৰ পৰা আহি পালে 1.5 লাখ ভেকচিন আমি আজি এক ৰূপ হিচাপত গুৱাহাটী প্ৰেছ ক্লাবত 18 পৰা 44 বছৰৰ সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালক ভেকচিন প্ৰদানৰ বাবে ভেকচিন চেণ্টাৰ মুকলি কৰিছো জনাইছো ব্ৰেকিং নিউজ ইপিনে 7 মেৰ পৰা 18 বছৰৰ সকলোকে ভেকচিন প্ৰদানৰ কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত প্ৰাৰম্ভিকভাৱে যোৱা 4 দিনত 2,20,000 লোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰি হোম আইচলেণ্ডত থকা বহু লোকৰ হাতত পালছ অক্সিমিটাৰ নথকাৰ বাবে বা তেওঁলোকৰ ৰিডিং ভাল কৰিব নোৱাৰাৰ বাবে তেওঁলোকে ঘৰতে থাকে অক্সিজেন কমি গ'লে প্ৰথমতে কোনো শাৰীৰিক অসুস্থতা নেদেখা যায় কিন্তু যেতিয়া তেওঁলোকে সেই অৱস্থা পায় তেতিয়া তেওঁলোকে হাস্পাতাললৈ আহে জনাইছে যে যাৰ ফলত তেতিয়া তেওঁলোকে বচাব পৰা ৰাস্তাটো নোহোৱাই যায় সেইবাবে এতিয়াৰ পৰা হোম আইচলেণ্ডত থকা লোকক একোখনকৈ লিফলেট দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ কোভিড-19 দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দেশত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন আছে নেকি অসম চৰকাৰে কি কৈছে মুহূৰ্তত আহি পৰিছে ব্ৰেকিং নিউজ কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ভাৰতত দহংগৰ সৃষ্টি কৰিছে
যোৱা কেইবাদিন ধৰি 3.50 লাখৰ অধিক লোক নতুন কৰোনা ৰোগীৰ খবৰ পোৱা গৈছে। আকৌ এবাৰ দেশজুৰি লকডাউন দিয়াৰ কথাও বিভিন্ন মহলত আলোচনা হৈছে। ইফালে চৰকাৰে কয় যে লকডাউনৰ দৰে পদক্ষেপৰ বিষয়ে সদায় আলোচনা চলি আছে ৰাজ্যসমূহত। ব্ৰেকিং নিউজ। কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে লকডাউন সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি নীতি আয়োগৰ সদস্য বিকি পালে বুধবাৰে কয়, আয়োজন হলে সেই বিকল্পৰ আলোচনা কৰা হ'ব। 29 এপ্ৰিলত ৰাজ্যসমূহক এক বিতং নিৰ্দেশনা দিয়া হৈছে, য'ত নিশাৰ কাৰফিউৰ পৰা আৰম্ভ কৰি কৰোনা ভাইৰাছৰ শৃংখলা ভংগ কৰালৈকে নিষেধাজ্ঞাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। জনাইছো ব্ৰেকিং নিউজ। পশ্চিমবংগত নিৰ্বাচনী সিংহ পশ্চিমবংগৰ পৰা পলায়ন কৰি একাংশ আশ্ৰয় অসমত। জনাইছো যে ব্ৰেকিং নিউজ। তৃণমূল কৰ্মীৰ অত্যাচাৰৰ ফলত পশ্চিমবংগৰ পৰা পলায়ন একাংশৰ। কোচবিহাৰ জিলাৰ ফলিমাৰী আৰু ৰামপুৰৰ 24জনীয়া দল এটা অসমত আহি আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে। কৈছে যে বংগৰ সীমান্তৰ শ্ৰীৰামপুৰৰ গেটত আহি উপস্থিত হোৱা 24জনীয়া দলটোক অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নিৰাপত্তাৰ বাবে আহ্বান জনাইছে। দলটো শ্ৰীৰামপুৰত উপস্থিত হোৱাৰ পাছত RSS আৰু বিজেপিৰ দলৰ স্থানীয় নেতাসকলে তেওঁলোকৰ অৱস্থাৰ বুজ লৈ আৰক্ষী প্ৰশাসকক অৱগত কৰে। উল্লেখযোগ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হোৱাৰ পিছতেই পশ্চিমবংগত বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত হয়। বহু লোকৰ ইতিমধ্যে এই হিংসাত মৃত্যু হৈছে। জনাইছো ব্ৰেকিং নিউজ। কোভিড নিৰ্দেশনা ভংগ কৰাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথে প্ৰশাসনে। কৈছে যে এই মুহূৰ্তত ব্ৰেকিং নিউজ। কোভিড নীতি ভংগ কৰাসকলৰ বাবে কঠোৰ হ'ব আৰক্ষী। ব্ৰেকিং নিউজ। এতিয়া কোভিড নীতি নিৰ্দেশনা নামানি ঘূৰা ফুৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথ জিলা প্ৰশাসনে। বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱন কুমাৰ শৰ্মাই জিলাখনৰ দণ্ডাধীশসকলক সঘনাই ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে আৰু মাস্ক নিপিন্ধা কোভিড নীতি উলংঘা কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। মই লগতে জনাই যে কোভিড নীতি নিৰ্দেশনা ভংগ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময় আহি পৰিছে। ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাসকলে কেৱল নিজৰ স্বাস্থ্যৰ বাবে নহয়, আনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে। মই ইতিমধ্যে দণ্ডাধীশসকলক এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছো। আমি কেইজনমান আইন নমনা লোকৰ সৰ্বসাধাৰণ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিব নোৱাৰো, এনেদৰে মন্তব্য কৰিছে শৰ্মাই। ব্ৰেকিং নিউজ। জিলাখনত কোভিড ৰোগীৰ সংখ্যা লাহে লাহে বৃদ্ধি পোৱাৰ প্ৰতি দৃষ্টি ৰাখি সৰ্বসাধাৰণ লোকে যাতে কোভিড নীতি নিৰ্দেশনা মানি চলে তাৰ বাবে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত কোভিড নীতি নিৰ্দেশনা পালন কৰিবৰ বাবে অতি কমে 11টা ফ্লাইং কোৱাড গঠন কৰা হৈছে। বিগত সপ্তাহত মাস্ক পৰিধান নকৰাৰ নিয়ম ভংগকাৰীৰ বাবে 60,000 জৰিমনা সংগ্ৰহ কৰা হৈছে এতিয়ালৈকে।